কুলাত কণমানি সন্তান লৈ এগৰাকী মহিলায়ো ৰাস্তাৰ কাষত নামাজক এৰি দিয়া নাই। এয়া আপোনালোকে চাওক, এগৰাকী মহিলা হৈ ৰাস্তাৰ কাষত নামাজ আদায় কৰি আছে। এই ভিডিঅ'টো প্ৰতিজনে শ্বেয়াৰ কৰি আপোনাৰ ঘৰত মা ভণ্টি প্ৰত্যেকজন মহিলাক দেখুৱাই দিয়া উচিত। প্ৰত্যেকজন মহিলাক এই ভিডিঅ'টো দেখুৱাই দিয়ক, কিয়নো কুলাত সন্তান লৈ পেলাই একদম কম বয়সীয়া যিজন কণমানি সন্তান, সেই সন্তান লৈ পেলাই নামাজক এৰি দিয়া নাই এগৰাকী মহিলাই। যি মহিলাৰ দৃশ্যাংশ দেখিলে আপুনিও মাশাআল্লাহ বুলি লিখিবলৈ পাহৰি নাযাব, কিয়নো আপোনাক পুনৰ কৈছোঁ, আজিৰ এই ভিডিঅ'ৰ পৰা সমাজৰ প্ৰত্যেকজন মহিলাই কিবা এটা শিক্ষা পাব। কিয়নো এয়া আপোনালোকে লক্ষ্য কৰক, স্ক্ৰীনৰ আগত চাওক, আপোনালোকে প্ৰত্যক্ষ কৰক, তেওঁ এগৰাকী মহিলা, কোনো পুৰুষ মানুহ নহয়। মহিলা হৈও ৰাস্তাৰ কাষত নামাজক এৰি দিয়ে।